হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? সকলোৰে চাগে ভালেই ন? আজি তোমাৰ বহুত দিন ধৰি আমাৰ শ্বৰ্ট ফিল্মসমূহ দিব পৰা নাই, গতিকে আজিৰ পৰা এটা দুটা ব্লগ দি যাম ভাবিছোঁ। চ' তোমালোকে চাই থাকিবা আৰু আগলৈ যাতে আমাক এনেদৰে মৰম চেনেহ দি যোৱা। আৰু মোৰ এইটো জীৱনৰ প্ৰথমটো ব্লগ হ'ব গৈ আছে, চ' কিবা যদি ভুল হয় ন তোমালোকে মাফ কৰি দিবা। চ' শেষলৈকে চাই থাকা, লেটছ গ'। এয়া দেখিব পাইছে, আমি এতিয়া যোৰহাট টাউনৰ মাজত আছোঁ। ভিৰ চক না, ভিৰ চক। মানুহ অহা যোৱা কৰিব দিগদাৰ হৈ গৈছে, এনেকুৱাই ভিৰ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা গতিকে আমি আহি পাই গ'লে চিনেমা, তো চাই থাকক আপোনালোকে আমাৰ লগত। তো গাইজ, য'ত যাম ভাবিছিলোঁ আমি তাত যোৱা একদমেই নহ'লে, অলপ অসুবিধাৰ বাবে আমি যাব নোৱাৰিলোঁ। গতিকে চাই থাকক লাষ্টলৈকে। তো আপোনালোকে দেখিব পাইছে, সন্ধিয়া হৈ গ'ল, ঘৰো পাবগৈ লাগে সোনকালে। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো কৰোঁতে বহুতেই কষ্ট হৈছে, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। লগ পাম বেলেগ এটা ভিডিঅ'ৰ লগত। বাই বাই।